সপ্তাহত মাত্ৰ 3 দিন কলপচলা খাই আপুনি নিজকে আঁতৰাই ৰাখিব পাৰিব বিভিন্ন ৰোগৰ পৰা। ৱেলকাম টু পাৰিজাত টেলছ। কলগছ এবিধ ঔষধি উদ্ভিদ। আমি সাধাৰণতে যিজোপা কলগছৰ খেতি কৰোঁ সেইজোপা সাধাৰণতে এক ধৰণৰ হাইব্ৰিড ভেৰাইটি। ইয়াৰ বৈজ্ঞানিক নাম মুছা পেৰাডিচিয়াকা। ইণ্টাৰেষ্টিং ফেক্ট এটা কি আপুনি জানেনে? কলগছৰ যিডাল কাণ্ড অৰ্থাৎ আমি যিডালক কলপচলা বুলি কওঁ, এইটো প্ৰকৃততে কাণ্ড নহয়। ইংৰাজীত ইয়াক চিউডোষ্টেম বুলি কোৱা হয়। আজি জানো আহক ইয়াৰ কেইটামান মেডিচিনেল ভেলু। যিহেতু কলপচলাত অত্যাধিক পৰিমাণে আইৰণ থাকে, সেইবাবে আইৰণৰ অভাৱত হোৱা বেমাৰ যেনে এনিমিয়াৰ ক্ষেত্ৰত ই খুবেই উপকাৰী। আপোনাৰ বাৰু ইউৰিক এচিড বাঢ়িছে নেকি? যদি আপোনাৰ ইউৰিক এচিড বাঢ়িছে, তেতিয়াহ'লে আজিৰে পৰা আপুনি খোৱা আৰম্ভ কৰক কলপচলা। কলপচলাত অধিক পৰিমাণে পটাছিয়াম থাকে, যিয়ে কেলছিয়াম এবজৰ্ব কৰি কিডনীত থকা ষ্টোনবোৰক ৰিমুভ কৰাত হেল্প কৰে। যিহেতু কলপচলাত অধিক পৰিমাণে ফাইবাৰ থাকে, সেইবাবে ই ৱেইট লছ কৰাৰ ক্ষেত্ৰতো হেল্পফুল হয়। তাৰোপৰি যদিহে আমি নিয়মিতভাৱে কলপচলা খাওঁ, তেতিয়াহ'লে বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা যেনে হাই ব্লাড প্ৰেছাৰ, কনষ্টিপেশ্যন, ইউৰিনেৰী ট্ৰেক্টত হোৱা ইনফেকশ্যন, এচিডিটি ইত্যাদি সমস্যাৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব পাৰিম। যদি এই ভিডিঅ'টো আপুনি ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।